আছনে? আছো আহা। তোমাৰ যে কামটো কৰিব গৈছো কৰিলা? কৰিলো মানে গোটেইখন একদম ৰেডি। তুমি এতিয়া খালি বস্তুটো ছোৱালীজনীৰ হাতত দিবা আৰু ছোৱালী একেবাৰে কাইলৈ যদি তোমাক য়েছ নিদিলে এই ৰাকেশৰ নাম সলাই দিবা তুমি। তোমাক মই চিঠিখন পঢ়ি শুনাই আছো ৰ'বা। শুনাচোন। কেনেকুৱা লিখিছো মানে 10খনমান চিঠি একলগ কৈ বনাই দিছো চাবা। মৰম ল'বা। তোমাক আজি প্ৰথম দেখোঁতেই এনেকুৱা লাগিছে তুমিয়ে যে মোৰ জীৱন বাটৰ লগৰী। আকাশৰ তৰা যেনেকৈ গণিব নোৱাৰি মোৰ ভালপোৱাও গণিব নোৱাৰি। হাঁহে হাগে ঠেৰেক ঠেৰেক তোমালৈ মোৰ মনত পৰে পেৰেক পেৰেক। নাই মোৰ চেহেৰা আখৰ মোৰ লেতেৰা। বাহ মজা লাগিছে। এইটো দিয়া শুনা। 31 32 33 তোমালৈ চিঠি লিখা এয়াই মোৰ প্ৰথম প্ৰেক্টিছ। সাগৰত পানী যিমান তোমালৈ মোৰ মৰম সিমান। আই লাভ ইউ তোমাৰ মৰমৰ জান। তোমাৰ নামটো দিয়া নাই দেই, তোমাৰ নামটো মানে তাই বুজি পাই যাব। তুমি যিটো মোচনত চাইছা কালি মই দেখিছোঁ যে তাই তোমাক গমেই পাই যাব। এইটো এইখন ৰেডি হৈ গৈছে চিঠি। তুমি খালি এতিয়া আমি খালি দিব লাগে। তুমি মানে মই দিম। তুমিয়ে দি দিয়া। মই দি দিম তোমাৰ মুঠতে। কাইলৈ যদি তোমাক গেছ নিদিলে মই চিঠি লিখাই বাদ দি দিম। মই কিন্তু কৈ দিলোঁ মই চিঠি লিখা বাদ দি দিম। কিন্তু খালি এইটো সামৰিলোঁ। এতিয়া কাইলৈ তাইৰ ওচৰতহে যাব বুজিছে নাই। আজিয়ে দি দিওঁ নেকি সন্ধিয়া মানে কাইলৈ টিউশ্যনত তোমাৰ একেবাৰে এনচাৰে দি দিব। তেতিয়া দি দিয়া। আজিয়ে দি দিম ন। হৈ যাব দিয়া টেনশ্যন নল'বা বুজিছা নাই। এইখন কৃষ্ণ আমাৰ বিকাশৰ যাতে গাৰ্লফ্ৰেণ্ড এজনী বনি যায়। ছাৰ সিহঁতটা একেলগে আহে পঢ়ি নাই ন? অহাই নাই ছাৰ। তোকে লৈ ষ্টাৰ্ট কৰোঁতে আজি দে পঢ়ি উলিয়াই। তই কালি কি বনাইছিনো? ছাৰ জামেট্ৰি। আজি জামেট্ৰি নকওঁ, আজি পেলাক কৰিম। তোমাৰ লিখা। হেৰ' বাবা আজি দেখো বৰ সোনকালে আহিলি অ'। চা চাইকেলখনে বৰ লিক মাৰি থাকে যে কালি একদম পাপাই ঘোঁৰা এটা উঠাই লৈ আহিলে। পাইক ভাল পাপা। তোৰ বাপে যেন হাতী কিনি নিদিলে অ'। চৰ লাগে হা চৰ লাগে মোৰ লগত তোৰ ফুটা কমাইছ কাণফালে চলি দাঁত ভাঙি দিম হা বৈ। এবাৰ মই খাই থাকোঁতে কি ফটা খুৱাইছ হা কি খোৱা শুনি আছ তোনে চালা মা তাক খুলিছ তাক খুলি দেখিছ ষ্টাইল তাৰ পইচা দিম ষ্টাইল কমাইছ তলত দাঁত ভাঙি দিম এনেকুৱা যেন মাপা আঠাটো তহঁতৰ নিচিনা ল'ৰাই কত ইঞ্জিনিয়াৰ ডক্তৰ হৈ আছে মোকে বকি থাকি ইয়াক কিয় একো নকয় হে কিয় ক'ম সি কিমান সুন্দৰ ল'ৰা চাচোন সি একো মাত বোল নিদিয়ে তই জান তাৰ কথা হে কি জানো কচোন হা চা ইমানো ভাল নহয় কিন্তু আৰু চা বেঙা তেতেলী টেঙা এইবিলাক ক'ত হ'লো টেঙা হে ঐ তই বোলে তেতেলী টেঙা হয়নে হয় ছাৰ। হা চা ইমান হেৰি ফেচটো বনাইছে দেখিছেনে নেকি কি ফেচ বনাইছে এটা কিবা এটা কয় কি কয় বেবী ফেচ বেবী ফেচ চাওঁ গাখীৰ খাই দিওঁ 1 লিটাৰ গাখীৰ খাই দে হয় বেঙেনা কৰে বেঙেনা কমাই আছো চাল্লা হা এটা মানে চাল্লা খাম আৰু তো চুলি কাটিবি চুলি কাটিবি তই চুলি এপাত কাণত পিন্ধিছে দুপাততে পিন্ধিবি বুজিছ তই হে চা আজিকালি একদম ট্ৰেণ্ড ওলাইছে কিহতে ন টিকটক যে কি পিকপক চা টকা টিকটক টিকাটক দে সেইটো চাই এফালে মাইকী এফালে মতা একদম তেৰি পিয়াৰি কাণ ফুলে চলিম তেৰি পিয়াৰি পানী আপোনাৰ নিচিনা মানুহে কিমান টিকটকত ফেমাছ হৈ আছে কোন ফেমাছ হৈছে ভুৱা এটা সিদিনাখন আৰু এটা ল'ৰা একদম হেৰিয়ত এইটো গছত উঠি গৈছিলে ন মিনতি একদম মিনতি আমি জুবিনৰ গান শুনিছোঁ মোৰ মিনতি এইবিলাক মিনতি কোনতি বুনতি এইবিলাক আমি শুনা নাই বাবা আৰু কাণফালে চৰ দিম তোক মই গম পাইছ এইবিলাক ষ্টাইল নকৰিবি মোৰ আগত চাল্লা সোণৰ ফুলি কিনি আনিছোঁ সোণৰ ফুলি হে সেইটোতো ৰূপৰ নিচিনাই লাগিছে দেখোন
হে সোণা ফুলি হে কোৱা লাগে কাণ আগবঢ়াব আহিছে চালা মা এইটোতো বেলেগ বস্তু আনিলে দেখোঁ মই চা পাবজিত যে ওলাই বেৰেল চা কি চাবজি চা পাবজি অঁ চাবজি ন চা পাবজি কি পুপুজি ন চা হয় দিয়ক পুপুজি পুপুজি ন মা এইটো কি বুলি কয় ন এইটো এইটো চা বেৰেল একদম ঢিচকিয়াও ওলাই কি বেৰেলেল ন কি বেৰেল কি বেৰেলেল ন এইটো কেইটকা লৈছে ন চাহ মাত্ৰ 20 টকা লাগে তোক সুধিছোঁ মই হা তোক সুধিছোঁ হা চালা কৈ কিমান লৈছে মোবাইল পৰি গ'ল মোবাইল চা এইটো থলে আপুনি থলে শেষ মোবাইলটো পৰি গ'ল ন হ'ব কিমান লৈছে চা 20 টি ই ক'লে 20 নি এইটো চলে নে লিখিব পাৰে নে নোৱাৰে চা গুলি বৰাবৰ চলে বাহ এইটো দি কিতাপ চিতাপ ফালি যায় ফালি গ'লে মই ৰিক্স ল'ম দিয়ক লিখি চাওঁ বাহ বন্ধুটো আনিছোঁ কিন্তু গুলিয়ে নোলায় অ' বাবা অ' ছাৰ ৰিফিলটো কিয় কালি আনিছোঁহে মই গুলি নোলায় তো চাই গুলি নোলায় এই ছাৰ কমপ্লেইন এইটো বেয়া কৰিলে কিন্তু মোৰ লগত ঢোকা দি দিলে বে চোৱা লাগে ছাৰ কি মোক শিকাইছে তই কাচোন হা নাই বাচ্চা চালা কি হা কি দুটা আপা দিম নে দিম নে কাণখন তাল মাৰি গ'ল তাৰ মাই লেখ পেচা লেখ চালাখন অলপ এইটো প্ৰথম নচলে বুলি লেখ আনি এইটো কাটো মই আৰু লেখ এইটো কলমখন নথয় বুলি জানই তই কিয় হেৰি কৰি আছ লিখি আছ হা আপুনি চোন উঠনি লেখি পেলাই গম পাইছে নথয় অঁ হাৰে সিমি মাকে ফোন কৰিলে দেখোন হেল্ল' কওকচোন কি মই নাজানো নহয় ইমান ভালকৈ এইবিলাক কথা ৰ'ব মই সুধি দি আছোঁ এইখিনি কিনা কৰি পেলাই হা মই এইবিলাক কেতিয়াও নকওঁ দে নাই হ'ব দিয়ক তাই সেইকাৰণে অহা নাই ন নাই এইবিলাক নকৰিব দিয়ক চা মই মানে গৈ থাকোঁ নেকি মা চিমিক কোনে চিঠি দিছিলে সেইটো কথা কওঁ হা তই চিঠি দিছিলি মই দিয়া নাই কোনে দিছিলে তই দিছিলি সেই কথা কওঁ চা মইচোন লিখিবই নাজানো তাৰ মাকে মোক আজি ইমানখিনি কিয় কথা শুনালে কোৱা চা আপুনিচোন জানে মোক পেইনৰ ৰিফিলে নালাগে পেইনৰ ৰিফিল নাই তহঁতে এখন কোৱা কোনে তাৰ মাকক চিঠি দিবলৈ টিউশ্যন দিছ কোনে তাই কেকক দিব পাৰা চিন্তা চাগে বুঢ়ী মানুহজনীক দিব গৈছে হা চালাহত চা ই দিছে তাৰপিছত নাই দিয়া তই কালি নখাবি এই কালি শিকিব বিচাৰে সদায় কথা কওঁ তহঁতে আজি মোক ক'ব লাগিব মোৰ ইজ্জত সন্মান শেষ কৰিলি তহঁতে চা চিনিকে দিছিলোঁ তাৰপিছত কি হ'ল চিমিক দিয়াৰ পিছত তোৰ মাকে কেনেকৈ পালে হা চা কিবা এটা ভুল হ'ব কিবা এটা বোলে তই পইচা দিম চালা তহঁতক মই আৰু নপঢ়াওঁ আজিৰ পৰা তহঁতে এনেকুৱা হৈ গৈছ তই বেয়া হৈ গ'লি বুজিছ সেইকাৰণে তাৰ অহা নাই আজি চিঠিখন কিন্তু তাৰ কাৰণে দিছিলোঁ মোক নাই তই কি হা তই এতিয়া ভোলাৰ জন বনিও আহিছ হা চালা তহঁতক মই আঁঠু পঢ়াব লাগে তহঁতক আজি মই ইমানখিনি কথা শুনিবলগীয়া হ'ল হা তহঁতে গাত অলগত থাক তহঁতে হা তহঁতক শুনিছনে নকওঁ মই তহঁতে মোক সন্মান শেষ কৰিলি চাই লগাই দিব নেকি বাৰু মোক যদি ঘৰত কেনেবাকৈ লগালে মোক যে বাহনীয়ে কোবাব মোক যে পাপাই ডালৈ লৰাব লগাব জানো চাই ধৰচোন ধৰ তিনিবা লগাব হেল্ল' বন্ধুসকল হয় টিউশ্যনৰ প্ৰেমবোৰ এনেকুৱাই আৰু আপোনালোক যদি ভিডিঅ'টোৰ লগত অলপ হ'লেও ৰিলেট হৈছে দেন ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ প্ৰতীক্ষা চেনেলটোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ।